তেওঁ উৎপল বৰা নহয়, উৎপাত বৰা। এই উৎপাত বৰাই এই এতিয়া ৰাইজক এনেকৈ কাম কৰাইছে আৰু যাৰ দ্বাৰা আমি ৰাইজৰ উন্নয়নৰ মুখটো দেখিবলৈ পোৱা নাই। আমি বেমাৰ আজাৰ হোৱা ৰোগীবিলাকক হস্পিটেললৈ নিবলগীয়া হ'লে, কিবা নিবলগীয়া হ'লে কিমান কষ্ট মাজেৰে যাবলগীয়া হয়, এইটো কথা এই উৎপল বৰাই আজিলৈকে খবৰে লোৱা নাই। তেওঁ প্ৰথম যেতিয়া টিকেট পোৱাৰ আগতে আমাৰ গাঁৱত মন্দিৰত সেৱা কৰি শপত খাই গৈছিলে যে তেওঁ বিধায়ক হৈ পেলাই জিকি যোৱাৰ লগে লগে প্ৰথমে সোণাপুৰ পঞ্চায়ত এই ৰাস্তাটো বনাম বুলি শপত খাই গৈছিলে। কিন্তু দুটা কাৰ্যকাল শেষ হৈ গ'ল, আজি পৰ্যন্ত তেওঁ একো নকৰিলে। এইটো বৰ দুৰ্ভাগ্যজনক। এই উৎপল বৰাৰ দৰে নেতাক বিধায়কক আমি পাই পেলাই কোনো ধৰণে সন্তোষ লভিব নোৱাৰোঁ আৰু এইটো হৈছে উন্নয়নৰ নামত গাপ। গতিকে আমি তেনেকুৱা ধৰণৰ উন্নয়ন আমি বিচৰা নাছিলোঁ, আশাও কৰা নাছিলোঁ তেওঁ যে এনেকুৱা কৰিব। কিন্তু ইমান বিশ্বাসঘাতক যে তেওঁ যিবিলাকৰ জেনেৰেল এৰিয়া, সাধাৰণ এৰিয়া অঞ্চলবিলাকত দেখিবলৈ পাইছে মানুহৰ পদূলি সন্মুখলৈকে পকা ৰাস্তা বনাই দিছে, কিন্তু আমাৰ সদায় দৈনন্দিন যাবলগীয়া অহা যোৱা ৰাস্তা, এই ৰাস্তাটো তেওঁ বনাই দিব সক্ষম নকৰিলে। তেওঁ মানে বিকল বিধায়ক, একো কামৰ বিধায়ক নহয়। গতিকে আমি আগন্তুক যিটো বিধানসভাৰ আমি দিছোঁ, তেওঁৰ ওপৰত ধিক্কাৰ দিছোঁ আৰু ইয়াৰ প্ৰতিৰোধ ৰূপে আমি তেওঁক এই নিৰ্বাচনত তেওঁৰ বিৰুদ্ধে থিয় দিবলৈ আমি সাজু হৈ আছোঁ। ধন্যবাদ। যে আমি কিহৰ কাৰণে আজি কষ্ট কৰিবলগীয়া হৈছোঁ, যে এই নিজৰ গাঁওখনৰ ৰাস্তা আজি আমি বিধায়ক মহোদয়ক গৈ কিমান আবেদন কৰিও আবেদন নিবেদন কৰিও ৰাস্তাখন কৰি দিম বুলি কয়। ইয়াত 4-5খন গাঁৱৰ যাতায়াতি কৰা, স্কুলত যোৱা, ইয়াৰ হাইস্কুল এম ই স্কুললৈ যোৱা আৰু বজাৰলৈ যোৱা অহা যোৱা কৰোঁতে কিমানখিনি ৰাইজে মানে অসুবিধাৰ সন্মুখীন হৈছে সেইটো আমাৰ ৰাইজেহে জানে, ৰাইজেহে বুজে। সেয়াৰ কাৰণে ৰাইজে গোটেইখিনি একগোট হৈ আজি আমি দলে বলে এই ৰাস্তাখন মেৰামতি কৰিবলৈ লৈছোঁ। আৰু ইয়াতে যদি আমাৰ বিধায়ক মহোদয়ে যদি এই অসুবিধাখন দেখি পেলাই যদি ৰাস্তাখন যদি বনাই দিয়ে, তেতিয়াহ'লে আমি বহুত নথৈ সুখী হ'ম। সেয়েহে আমি আগন্তুক ইলেকশ্যনৰ আগমুহূৰ্তত যাতে বিধায়ক মহোদয়ে আমাৰ গাঁওখনৰ আহি পেলাই এই ৰাস্তাখন চাই মেলি যেন যাতায়াত অহা যোৱাৰ কাৰণে সুবিধা কৰি দিব বুলি আমি সমূহ ৰাইজে আশা কৰিলোঁ। ধন্যবাদ। जोंनि गामिया जाबाय सनापुर गांव पन्सायतनि 1 नं वार्डनि बेयाव 2 गामि दं, 3, 6टासो गामि दं, जेरै मरिकाथनि बाजियाव, बेनिफ्राय बिष्णुपुर, टेङाजारनि 1 नं 2 नं आरो लोगोसे बिदिनो हाथिखुलि दं। दा बेजों लोगोसे बे भितराव हाबनाय लामाफोरा ओरैबायदि उसुबिदायाव गोलैदों दिनैसिम, माने बे लामाया दिनै बे सरकार जिथु दा MLA दं, बिथाङा दिनै जोंनि बे लामाखौ नायफैनोबो फैयाखै आरो नायहांबो फैयाखै आरो दिनैसिम माने बे खामानि रायजो राजाया दिनै बे लामाखौ गाव खस्थ' खालामनानैसो खोनो गोनां जादों।